Welcome back to my YouTube channel, friends. আজি ধামাকা ট্যুৰ হ'ব, এডুকেশ্যন ট্যুৰ। আজি আমি গৈ আছোঁ শিৱসাগৰ। এডুকেশ্যন ট্যুৰ হয়, আমি দুদিন থাকিম। 10 তাৰিখ হৈ গ'ল, কালি 11 তাৰিখ। ৰাতি তাত মানে চব ব্যৱস্থা কৰা হৈছে। তাত আমি থাকিম এদিন আৰু পুৰা হিষ্টৰিকেল জেগাখিনি চাম আমি। আৰু আমি গৈ আছে ফোনত বিজি চবে গৈ আছোঁ। গোটেইখিনি ভিডিঅ' চাই থাকক, আজি বহুত ধামাকা হ'ব। এইয়া ফ্ৰেণ্ডছ চব আছে, এজন এজনকৈ চব আছে, চব আহি আছে। ধামাকা আজি গোটেই ভিডিঅ' ধামাকা হ'ব। এইটো আমাৰ কলেজ সাগৰীজান। গাড়ী ষ্টাৰ্ট হৈ গ'ল। বহুত সময় লাগিব, বহি বহি চাগে অৱস্থা বেয়া হ'ব। চিটটো বনাই লৈছোঁ আৰু ষ্টুডেণ্ট আমাৰ অলপ বেছি আছে। ডিপাৰ্টমেণ্টৰ এছঅ'ডি আমাৰ ৰায়ন ছাৰ আৰু এই আমাৰ সুচিতা মেম আৰু এই আমাৰ সীমা মেম। তলত যেতিয়া নামিম, এইটো হৈছে কাজিৰঙাৰ ভিউ পইণ্ট। চব আহি আছোঁ আমি এইটো। তো ফ্ৰেণ্ডছ বলক আমি ভিউ পইণ্টটো চাই লওঁ। বাইনাকুলাৰ লৈ লৈছোঁ চাবলৈ, চাই লওঁ, আপোনালোকক দেখাম। আমি চাই লওঁ বাইনাকুলাৰ দি, গড় চৰ চব আছে এইফালে, চাই লওঁ। ধুনীয়াকৈ দেখা যায়। ইয়াত কোনোবা কাজিৰঙাত আহিলে মানে বাইনাকুলাৰ লৈ পেলাই মজাকৈ চাব পাৰিব। গড়, হৰিণ, কিবা কিবি আছে। লোৱা চোৱা, এনজয় কৰা। আমি ভিউ পইণ্টত পুৰা চালোঁ, গড় চালোঁ। 10 টকা লয়, বেছি নহয় বাইনাকুলাৰটো। এতিয়া আমাৰ জ্যোতিময় আমাৰ কলেজৰ কোন হয় জানেনে? AGS। আৰু আমাৰ AGS যে একদম ফ্ৰেণ্ডলি আৰু চব টেনশ্যন নাই। আমি উঠি যাওঁ সেইখিনিৰ পৰা। এতিয়া আমি খাম আৰু পুৰা বুকিং হৈ লৈছোঁ আমি। সেই আমাৰ ফ্ৰেণ্ডছ যে ৰেষ্ট চলমান খান ক'লোঁ, আমাৰ পৰঠা এটা ইয়াত আহি গ'লি গমেই নাপায়। পৰঠা এটা ইয়াত আহি গ'ল গমেই নাপায়, এতিয়া গম পাইছে খোৱাৰ পিছত। আমি উঠোঁ, ইয়াত খাই ল'লোঁ পুৰি, নাস্তা চাস্তা কৰি ল'লোঁ আৰু এতিয়া আমি যাম আকৌ আমাৰ গন্তব্য স্থানলৈ। ধনশিৰি নদী। ফ্ৰেণ্ডছ আমি বিষ্ণুদৌল আহি পাই গ'লোঁ, বলক তলত যাওঁ এতিয়া। চব লগৰখিনি এইখিনিতে নামিলোঁ, আহি পেলাই আমি চব যিমান যি কালেক্ট কৰিব লাগে কৰিলোঁ। এইখিনি বিষ্ণুদৌল হয় আৰু সন্ধিয়া সময়ত আপোনাৰ সন্ধিয়া হৈ গ'ল কাৰণে গেটটো বন্ধ হৈ গ'ল। 4টালৈকে চাগে দিয়ে, এতিয়া নাজানো। আমি বিষ্ণুদৌলৰ ওচৰত আহি ৰখিছোঁ। গ'ল বিষ্ণুদৌল, বাহিৰৰ পৰাই দেখাবলগীয়া হৈছে, কিয় বন্ধ হৈ আছে কাৰণে। এইটো ফটো তুলিবলৈ ৰেডি হৈ আছে সিহঁতে। আপোনালোকে বিষ্ণুদৌলো চালে আৰু এতিয়া আমি বেলেগ এটা জেগাত যাম। সন্ধিয়াও হৈ গৈছে চাগে, আজি চাগে ৰুমতে যাম। কালি চাগে বাকীখিনি দেখাম নেকি নাজানো এতিয়ালৈকে। এইবিলাক ফ্ৰেণ্ডছ এইখন গোলাঘৰ, কি গোলাঘৰ মইতো বুজি পোৱা নাই, কিন্তু আপোনালোকে যদি জানে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। লজত যাম এতিয়া, বালাজী লজ। ফ্ৰেণ্ডছ ইমান ৰাতিত আমি শিৱসাগৰত মানে থাকিম বা খোজকাঢ়ি যাম ভাবাই নাই। লজ পামেই আমি, কিন্তু ভাল লাগি আছে কিবা এটা। মই এনেকৈ ইয়াত আহিম বুলি মই ভাবাই নাই কেতিয়াও। এইবাৰ প্ৰথম আহিলোঁ, কালি ৰংঘৰ চাম, আজিতো সময় নহ'লেই। বাকী আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকক। লজ দেখাম, আমি ক'ত থাকিম সেইটোও দেখাম, অলপ ৰাতি অলপ ভিডিঅ' চিডিঅ' কৰিম, সেইটোও দেখাম। বাকী ভাল লাগিছে আৰু আহি পেলাই এইখিনি। কালি আপোনাক গোটেই ভিডিঅ'টো কালিহে দেখাব পাৰিম। আমাৰ সৰু হেল্ল' আমাৰ সৰু ছোৱালীটো এই আছে, চবচে বগা ল'ৰাটো। না না বগা, তুমি সৰু বগা, ই ডাঙৰ বগা। ই ঢাকাৰ প্ৰতি ছোৱালী, যাই লওক। বলক বলক চবকে গৈ থাকোঁ, ধুনীয়া আছে জেগা এটা ল'ম আৰু চাওঁ ক'ত থাকোঁ।
নাহে ভিডিঅ'ত নাহে তবু আজি আহি গৈছে পুৰা মন ফূৰ্তি কাৰণ আজি জানে অকলে বহিছে আজি পুৰা এনজয় আৰু পাহৰি গ'ল আজি ফ্ৰেণ্ডলি আৰু আজি কেমেৰা ফ্ৰেণ্ডলি এইটো আজি আমি শিৱসাগৰত আহিছো হিষ্ট্ৰী এক্সকাৰচনৰ কাৰণে টুৰ্ণামেণ্ট হয় আৰু আহক চাব পাৰিব কালি বহুতো দেখাব আমি ক'ৰবাত যাম আপোনালোকে চাই থাকিব অহাকালি লগ পাম এতিয়া আমি অলপ ফ্ৰেছ হৈ লওঁ বাই বাই কালি নহয় আকৌ পাব অলপ পিছত অলপ ফ্ৰেছ হৈ লওক পিছত আমি পাই গ'লো আহি বাপৰে বাপ কিমান ওখ আৰু উঠি উঠি গৈ থাকিম কিমান উঠিব লাগিব গম নাপাওঁ পাইছোঁ আহি এইটো আমাৰ লঞ্চ বালাজী লঞ্চ আহি পালোঁ ৰুম ইফালে আছে সেয়া ৰুম আছে ঠিকে আছে টিভি চিভি আছে আমিতো টিভি নাচাওঁ বাৰু আৰু মেম চবকে ৰাখি দিলোঁ আৰু আমাৰ ৰুমত যাম আমাৰ ৰুমটো ইফালে আমি আহিছোঁ কোনফালে আমাৰ ৰুম একদম গোটেই ফ্ৰেণ্ডছ ইয়াৰ চব আমাৰ ৰুম তলত লেডিজ আৰু ইয়াত বয়জ মানে জেণ্টছ একো নাই অৱস্থা নাই চবৰে আৰু ইয়াত থাকিও বহুত ভাল লাগিব পুৰা জেগা লোৱা হৈছে আৰু আছা তুমি থাকিবাই প্ৰথমতে এই আমাৰ ছোৱালী এইটো ৰুমত শুই আছে এই দুটা হ'ল ইহঁতৰ ৰুম আৰু সাবিনা ৰুম কোনটো ইয়াত নেকি চব পাব্লিক কিয় বলতে পাব্লিক ইয়াত আৰু তোমাৰ ৰুম কোনটো সেইটোৱে তোমাৰ চাইড দি দিয়া এইটো জ্যোতিৰ্ময় তাৰপিছত এইফালে হ'ল বেলকনি আমি থকা ৰুমটো আৰু এইটো বেলকনি চবতে চিচি কেমেৰা আছে টেনশ্যন নাই এইটো আমাৰ শিৱসাগৰ টাউন তো ফ্ৰেণ্ডছ আমি তলত যাওঁ এতিয়া বেলকনিটো চালে আপোনালোকে আৰু তলত গৈ পেলাই অলপ চাওঁ বজাৰটো ঘূৰোঁ আৰু চবেই টিকক আৰু লগৰ ছোৱালী ৰেডি হৈ আছে আৰু চবেই হাঁহি আছে আৰু কিবা এটা কাণ্ডৰ কাৰণে একো নাই ডেকা পুৰা ঘূৰি কাটি আহিছে ঘৰত কি কৰিছে সময় নাই গোটেই দিন কি কৰি মোবাইল টিপি থাকে এতিয়া চুলি কাটি ঘৰৰ আগতে এইটো বজাৰ ভিতৰত সোমাই যাম সেইটো আছো এইয়া ই আছে পোৱালিটো পানী পুৰি খাম আমাৰ খানা এতিয়া খাই লওঁ তোমাকো দিব এখন ধৈৰ্য ধৰা চবেই আছা এইয়া তুমিও আছা তুমি চাব নালাগে পিছত চাবা ঠিক আছে আমি খাই লওঁ বাকীখিনি পিছত ফ্ৰেণ্ডছ ঘূৰি আহিছোঁ মেম নাই যে আকৌ যাব বিচাৰি আছে চাইছেনে এনেকৈ হ'বনে মই নাযাওঁ ভাই ইহঁতে যাব ভৰি বিষাই গ'ল আৰু আছিলোঁ কিন্তু এতিয়া খানাৰ টাইম আহি গ'ল সেইটো কাৰণে আহি গ'লোঁ বহি আছোঁ মেমটো আহিলে খাবলৈ বহিলে ঘৰতে বহিছোঁ এয়া চাবিনা আহিছে চাবিনা জেগা পোৱা নাই আপোনালোকে লাগিব তাকে যোনে যোনে পোৱা নাই ৰখি থাকে যোনে আগত আহে তাৰে ভাল হয় ফ্ৰেণ্ডছ গোটেইটো আজি যিখিনি ঘূৰিলোঁ চালে আৰু মই আৰু চবেই আহি আছে আমি শুম আজি আৰু কালি নেক্সট পূৰা মেইন ভিডিঅ'টো কালিহে চাব পাৰিব আজি আপোনাৰ অলপ চলপ আছিলে আৰু কিবা সৰু সুৰা আৰু থাকিবতো মেইন বহুত দূৰ হৈ গ'লতো 8 ঘণ্টা 9 ঘণ্টামান খালি গাড়ীতে আছিলোঁ এতিয়া এইটো চেছ আৰু আজি অলপ ঘূৰিলোঁ খালোঁ বলোঁ এতিয়া শুই যাম বাকী কালি আপোনালোকক পূৰা ভাল ভিডিঅ'ত দেখাম ৰংঘৰ দেখাম তলাতল ঘৰ দেখাম আৰু কি দেখিব পাওঁ নাজানো যি আছে তাকে আপোনালোকক দেখাম আজি গুড নাইট